হাই গাইজ, আপোনালোকৰ খবৰ কেনেকুৱা? নিশ্চয় ভাল। মোৰো খবৰ ভালে দিয়কচোন। মানে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, দিম বুলি ভাবি থাকোঁ, মানে দিয়াই নহয়। আৰু আজিৰ পৰা ভিডিঅ' ষ্টাৰ্ট দিছোঁ মানে, আৰু ডেইলি ভিডিঅ' ডেইলি আপোনালোকে পাব। ভিডিঅ'বিলাকত মৰম দি থাকিব, আৰু কিহে মানে আগুৱাই যাবলৈ মানে সুবিধা পাম আপোনালোকে মৰম দিলে। আৰু এতিয়া মানে চকত যাই আছোঁ বাৰ লগত, বাই বোলে কিবা বস্তু আনিব যায়, আৰু চকত যাই আছোঁ। আৰু গাইজ, ৰাস্তাটো আপোনালোকে দেখা পাইছে, মানে দবাগে মানে পুখুৰী আৰু মাজত মানে সৰু ৰাস্তা, সেই ৰাস্তাটোৰে মানে দতেই যাই আছোঁ। আৰু এতিয়া আহি পালোঁ দোকান, আৰু বাই মানে মাংস লৈছে, লৈ কিনে মানে পইচাটো হিচাপ কৰি আছে, যিহেতু মানে কেইটকা হ'ল। আৰু এতিয়া ঘৰত আহিলোঁ মানে, আৰু দিপ্ৰাই হ'ল যিহেতু মায়ে পুৰা একদম মানে ৰান্ধাৰ যোগাৰ কৰি আছে। আৰু এইফালে মায়ে একদম তিতাকেৰেলা কুটি আছে। তিতাকেৰেলা খাই মই বহুত ভাল পাওঁ, আৰু আপোনালোকে খাই ভাল পায়নে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তিতাকেৰেলাটো বহুত ভাল, যিহেতু তিতাকেৰেলা খালে পেলুও মৰে বুলি কয় সকলোৱে। আৰু আলু ভাজিব মাৰি ফালে, আৰু এতিয়া ভাত হ'ল, ময়ো খালোঁ। আৰু আপোনালোকে মানে ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো পাৰে ছাবস্ক্ৰাইব, আৰু পেজত চাই আছে ফ'ল' কৰি দিব।